গুড মৰ্ণিং নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আছোঁ ভিনদেউহঁতৰ মোমায়েকৰ ঘৰত, সেয়ে তাৰ পৰা এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। ভাবিছোঁ আজি ৰাতিপুৱাৰ পৰাই ভিডিঅ' এটা আৰম্ভ কৰি যাওঁ, দিনটো কি হয় সকলোকে দেখুৱাই যাম। আজি আছে এটা আমাৰ কাৰণে বিশেষ দিন। সেই দিনটো কিয় বিশেষ সেই সকলোখিনি মই আপোনালোকক পিছত কৈ দেখুৱাম। আশা কৰোঁ সকলোৱে চাই ভাল পাব। খোৱাৰ পৰা উঠি আহিয়ে দেখিলোঁ যে ইমান ধুনীয়াকৈ শাক পাচলিৰ খেতি কৰিছে। চাওকচোন, দেখিলেই ভাল লাগে নহয়নে? এনেকুৱা সতেজ শাক পাচলিবিলাক দেখিলে আমাৰ মনটোৱে কিবা এটা ৰাতিপুৱা ভাল লাগি যায়, হয়নে নহয় বাৰু? ইয়াত চাওকচোন, বন্ধাকবি কৰিছে, সেয়া খেতি কৰিছে, নিজ হাতেৰে কৰা খেতি খায়ো ভাল লাগে, লগতে আমাৰ স্বাস্থ্যৰ কাৰণে। তাৰপিছত আমাৰ এইজনী বা তাই কাম কৰাত ব্যস্ত হৈ আছে। সি ঘৰ মুচি তাই আইতাৰ লগত কথা পাতি আছে, সেয়া দেখিছে। তাৰপিছত আমাৰ আইতাই আকৌ জুই ধৰিবলৈ লগ ধৰিলে। ৰাতিপুৱা খোৱা বাদে যি ঠাণ্ডা লাগিছে, আমাৰ আইতাজনীয়ে কৈছে বোলে আহা তেনে আমি জুইকে থাকোঁ। এয়া আইতাই জুই ধৰি তামোলো কাটি আছে। আইতাই আকৌ তামোল খাই বৰ ভাল পায় দেই। বহি বাই দিছে চাহ খাবলৈ, তেনেকৈ মই চাহকণ খাই লওঁ। তাৰপিছত আপোনালোকক কি হয় দেখাই আছে। এয়া চাওক আকৌ, মামাই আজি ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ কাৰণে ঘৰতে এখন জয় শ্ৰী ৰাম মন্দিৰ লগাই দিছে। এয়া আমি বাহঁতৰ ঘৰৰ পৰা আহি আছোঁ দোকানলৈ বুলি, যিহেতু দোকান মুকলি কৰিব, সেইটো কাৰণে আমি অলপ আগতীয়াকৈ আহিছোঁ। ব'লকচোন আৰু আগলৈ কি হয় দেখুৱাই দিম। এইজনী মোৰ বা, তাই আকৌ লাজ কৰে অকণমান। তাৰপিছত এয়া আমাৰ ভিনদেউহঁতে সকলোৱে সেৱা কৰিবলৈ সাজু হৈছে। তেনেকুৱাতে আমাৰ আকৌ দেউতাও আহি পালেহি। তাৰপিছত এয়া ভকতসকল বহি আছে। এতিয়া আমি বাহিৰত বহি চাহ খালোঁ। চাহ খাই পেলাই এতিয়া ভিতৰৰ পৰিৱেশটো আমি দেখুৱাম ব'লকচোন। তাত আমাৰ খিচিৰি বনাই আছে, শাক চব্জি কাটি আছে, সেই গোটেই পৰিৱেশটো মই আপোনালোকক দেখুৱাই যাম। আমাৰ বাহঁতে সেয়া শাক পাচলি কাটিছে। তাৰপিছত গম পালোঁ মোকো বোলে এটা ভিডিঅ' কৰি দিছিলে, সেইজনী আকৌ মই। সকলোৱে মিলি একেলগে কাম কৰিলে ফূৰ্তিটোৱে বেলেগ হয় নহয়নে? তাৰপিছত প্ৰসাদ খাব যিহেতু হৈছিলে, মামীহঁতে সকলোৱে মিলি প্ৰসাদ আৰু পায়স বিতৰণ কৰিছিলে। তাৰে কিছু ফটো দিছোঁ। আৰু সেয়া যে দেখিছে, সেয়া আমাৰ বা আৰু ভিনদেউ, তেওঁলোকে ভকতসকলক সেৱা কৰি আছিলে। তাৰপিছত আহি পেলাই আমাৰ যিহেতু খিচিৰি বনাইছিলে, সেই খিচিৰি বনোৱা কিছু ফটো আপোনালোকক দিছোঁ চাওক। আৰু আমাৰ এজনী বা ইফালে খিচিৰি বনাইছে, ইফালে আকৌ তাই চাহ দিয়াত ব্যস্ত হৈ আছে। ভিনদেউৱে আকৌ মানুহক নি চাহ দিছে। তাৰপিছতে এয়া যে দেখিছে, এয়া আকৌ নহৰু পিচিছে দেই, যিহেতু মিক্সি অনা নহ'ল, সেইটো কাৰণে তেনেকৈ ঠোলাত দিয়ে ইটা দি খুন্দিয়ে নহৰু পিচি দিছে। তাৰপিছত আমাৰ খাব হৈছিলে, এয়া মামীয়ে খিচিৰি দিছে। বহু মানুহ আহিছিলে, খিচিৰি ভাজি আমি খালোঁ। আমাৰ ভিনদেউৰ লগৰো বহুকেইজন মানুহ আহিছিলে। সৌ আকৌ আমাৰ ভিনদেউৰ লগৰ মানুহসকল। সকলোৱে আমি খিচিৰি ভাজি খাই কৰি শেষত বহু মানুহ অহা দেখি মই ভাবিলোঁ আৰু এটা ভিডিঅ' কৰি থওঁ। তাৰপিছত মানুহ আহি আছে, খাই আৰু গৈ আছে। সকলোখিনি ভিডিঅ' মই আপোনালোকক দিছোঁ। এয়া আমাৰ আকৌ বাহঁত, একেবাৰে শেষত সিহঁতে খাইছে। তাৰপিছত দোকান মুকলি কৰিছে বুলি যিহেতু আপোনালোকক কৈছিলোঁ, সেই সকলো পৰ্ব শেষ হোৱাৰ পিছত আমি ঘূৰিলোঁ ঘৰলৈ বুলি। আৰু দোকানখন হৈছে আমাৰ ভিনদেউৱে যিহেতু এখন দোকান লৈছে, সেয়েহে আজি শুভ দিনটোত সেই দোকানখন মুকলি কৰিছে। সেয়েহে সেই এটা বিশেষ দিনটো আপোনালোকৰ মাজত মই ৰাখি থ'লোঁ। ধন্যবাদ।